হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল। মোৰ নতুনকৈ খোলা মিনি ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব মোৰ চেনেলটোৰ লগতে মোৰ ছোৱালীকেইজনীকো। যিহেতু মোৰ ছোৱালীকেইজনী ভিডিঅ'ত দেখা দিব, মই বৰ বেছিকৈ নাহোঁ। এয়া চাওক, প্ৰথমে মই আপোনালোকক দেখুৱালোঁ সূৰ্যৰ কিৰণ। মোৰ ছোৱালীকেইজনী যোগাসন কৰি থকাৰ সময়তে মই সূৰ্যৰ কিৰণৰ পিছত দৌৰি আছিলোঁ। খুব ভাল পাওঁ সূৰ্যটো প্ৰথম ওলালে যিহেতু। এয়া চাওক, ইমান সুন্দৰকৈ ৰেঙনি বিয়পাইছে নহয়। এয়া মোৰ তিনিজনী ছোৱালী উঠিয়ে যোগাসন কৰে আৰু মই প্ৰাকৃতিক দৃশ্যৰ সৌন্দৰ্যৰ মাজত আবদ্ধ হৈ যাওঁ। মানে ইমান ভাল পাওঁ। আমি সময় কেতিয়াও হাতৰ মুঠিত ৰাখিব নোৱাৰোঁ, নহয়নে? সময়বোৰ সদায় কেমেৰাহে ধৰি ৰাখিব পাৰে। আমাক সেইটো সময় মাত্ৰ কেমেৰাহে দেখুৱাব পাৰে। মোবাইলত হওক, আপুনি কেমেৰাত হওক, আপুনি ডিজিটেল কেমেৰাত হওক, আপুনি য'তেই হওক ধৰি ৰাখিব পাৰে নিজৰ সময়টো। এই চাওক, আমি ৰাতিপুৱা ফুৰিবলৈ গৈছোঁ। মোনাই খোজকাঢ়ি গৈছে। এয়া ৰাতিপুৱা সময়কণ বহুত ভাল লাগে। 4:30 বজাতে গৈছোঁ আমি। কৈছে বায়েহঁতে বহুত দূৰলৈ গ'লগৈ। সিহঁতি যিহেতু দৌৰি গৈছে, তাৰপিছত থাকি গ'ল, তাই খোজকাঢ়ি গৈছে। আমি সদায় 4:30 বজাত উঠোঁ বুলিয়ে নহয়, কেতিয়াবা বৰষুণো দিয়ে, আমি উঠিব নোৱাৰোঁ, যাব নোৱাৰোঁ। মাজে মাজে যাওঁ আৰু। এয়া চাওক, আকৌ এটা প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখুৱাইছোঁ। মই কৈছোঁ নহয়, মই সূৰ্যৰ কিৰণৰ পাছত বেছিকৈ দৌৰোঁ বুলি। এয়া চাওক, কিমান ভাল লাগিছে নহয়নে? আহিয়ে দৌৰি এয়া মই কি কৰিলোঁ, ঔটেঙা গছৰ তললৈ গ'লোঁ। ঔটেঙা গছৰ তলত গৈ এয়া ঔটেঙা ছিঙিছোঁ। মই দালি আঞ্জা অকণ বনাম বুলি। আমাৰ চাদৰ ওপৰতে ঔটেঙাজোপা, যিহেতু হাত মেলিলেই পোৱা যায়, দাং লৈ খুজি থাকিব নালাগে। মই বৰ বেছিকৈ ভিডিঅ' বনাব নাজানো, ভইচ ক্লিপটো ক'ব নাজানো বৰ বেছিকৈ। কেনেকৈ কয়, কোনটো ভিডিঅ'ত কেনেকৈ ভইচ দিব লাগে সেইটো মই বৰ বিশেষকৈ নাজানো, শিকিছোঁ আৰু এতিয়া। এয়া ঔটেঙা আনিলোঁ। মই চব্জি বনোৱাটো মই আপোনালোকক নেদেখুৱাওঁ। ঔটেঙা আমি আঞ্জা বনাই খাম আৰু। এয়া চাওক, তাই কান্দি আছে। গাটো ধুই আহিলে, আহি চিপছ খাবলৈ যায়, দোকানলৈ যায়। নহ'লে পাপালৈ ফোন কৰা, মায়ে নিদিয়ে জানেই, সেইকাৰণে পাপালৈ ফোন কৰা, বোলে চিপছ খাওঁ, পাপাই পইচা দিব। বাপেকে মূৰত তুলি থৈছে যিহেতু, সৰু জীয়েক বুলি, চিপছ খাবৰ সময়ত বাপেকলৈ মনত পৰে, অন্য সময়ত জাতিকে মনত নপৰে। এনেকুৱা ছোৱালী টেঙৰ। এয়া চাওক, অৰ্ডাৰ আহি গ'ল বাপেকৰ, এয়া খাবলৈ, খাই আহিলে। লগতে চানা পেকেট আনিছিলোঁ, চিপছ আনিছিলে, চাহ খালোঁ বহি। বায়েকহঁত নাই যিহেতু, আমি অকলে বহি খালোঁ আৰু চাহ। তাৰ মাজতে চাওকচোন, কাপোৰ দুযোৰ উলিয়ালোঁ, বোলো চিলাম। যিহেতু নিজেই দৰ্জী। আমাৰ ডাঙৰজনী লগৰ এজনীৰ, মানে মোৰ ডাঙৰ ছোৱালীৰ লগৰ এজনীৰ বিয়া, শান্তি বিয়া আছে এদিন। তথাপিও কাপোৰ চাপোৰবোৰ চিলাই থওঁ বুলি উলিয়ালোঁ, জাপৰ মাজতে সোমাই আছিলে। এইযোৰ চাওক, কোনযোৰ পিন্ধিম বুলি উলিয়াইছোঁ, ডাঙৰজনীও পিন্ধিব। যিহেতু মই নিজেই দৰ্জী, মই নিজেই চিলাম বুলিয়ে মই ভাবিছোঁ কি ডিজাইনত ব্লাউজটো চিলালে ভাল হ'ব বুলি। এয়া তাৰ মাজতে চাব দেই, লুটিয়াই পুটিয়াই চাইছোঁ। আহিব এতিয়া আমাৰ মনা, পুতুককৈ সেয়া আহিলে। আহি এতিয়া চাব, মোক কৈ আছে, মা তুমি এযোৰ পিন্ধিব। কেনেকৈ চাব দেই, চালে। মা এযোৰ তুমি পিন্ধিবা দেই, এই ফটো এটা মাৰা বুলি কৈছে। মানে ফটো শ্বেয়াৰ কৰিব তাই বাপেকলৈ। এয়া চাওক, তাৰ মাজতে মই ঊল গুঠিলোঁ। মই দিনটোত এনেকৈ ফটো কাটা কিবাকিবি এটা কৰিয়ে থাকোঁ। এয়া মানুহজনলৈ বুলি চুৱেটাৰ এটা গুঠি আছিলোঁ, চুৱেটাৰ হাতখন। মাজে মাজে এনেকৈ কৰি থাকোঁ, দৰ্জী কামো কৰোঁ, নিজে চিলাওঁ কাপোৰবিলাক। এই বুলি নহয় যে মই মোবাইলো নাচাওঁ, সেই বুলি নহয়, মোবাইলো চাওঁ। এইবিলাকো কৰোঁ মাজে মাজে। এইবিলাক মই ভালো পাওঁ কৰি। মোৰ হাতৰ বিদ্যাটো যিহেতু এটা দুটা ৰাখিছোঁ আৰু লগত। কেনেকুৱা পালে ক'বচোন, আৰু ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো যদি ভাল পালে, আৰু লগতে কমেণ্ট কৰিও জনাব ভাল পালে নে বেয়া পালে। লাইকটো কৰি দিব আৰু আশা কৰিলোঁ আপোনালোকক। এয়া চাওক, তাই হৈ গ'ল। প্ৰথম ভিডিঅ' বনাইছোঁ, বৰ ভালকৈ নাজানো। তাই যি টি কৰি শুৱে দেই। আগলৈ ভালকৈ ভিডিঅ' বনাম বুলি চেষ্টা কৰিম। নমস্কাৰ।